ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰ সমষ্টিৰ আজি তিনিটাকৈ মুখ্যমন্ত্ৰী পকী পথ যোজনা আঁচনিৰ কামৰ শুভ আৰম্ভণি। আলমগঞ্জ গাঁও পঞ্চায়তৰ পোকামাৰীৰ পৰা বাঘমাৰালৈ যোৱা ৰাস্তা, দেৱীতোলা ভিচিডিচিৰ আমবাৰীৰ পৰা কালভাণ্ডাৰীলৈ যোৱা ৰাস্তা আৰু শিলাইৰপাৰ গাঁও পঞ্চায়তৰ শ্যামচৰণৰ কুটি প্ৰথম খণ্ড গাঁৱৰ পৰা শ্যামচৰণ কুটিৰ দ্বিতীয় খণ্ড গাঁৱলৈ যোৱা ৰাস্তা কামৰ শুভ উদ্বোধন কৰে। যোজনাৰ অধীনত আজি যি হ'ব লগা ৰাস্তা, আজি এই শুভ উদ্বোধন পৰ্বত উপস্থিত থকা আমাৰ গৌৰীপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নিজানুৰ ৰহমান ডাঙৰীয়া। গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ লগত উপস্থিত থাকে গৌৰীপুৰৰ সংমণ্ডলৰ SDO পঞ্জিত অধিকাৰী, ঠিকাদাৰ জেঠমাল মাল্য, পৰ্বতজোৰা মণ্ডল বিজেপিৰ সভাপতি সৰ্ভেশ্বৰ ৰাভা, আলমগঞ্জ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুছ ছাত্তাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী। আমবাৰীৰ পৰা কালভাণ্ডাৰীলৈ যোৱা ৰাস্তাটো 1.5 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে বিধায়ক নিজানুৰ ৰহমান গৌৰীপুৰ সংমণ্ডলটোৰ SDO পঞ্জিত অধিকাৰীয়ে কাম তিনিটাৰ শুভ আৰম্ভণিৰ পিছত ৰাইজ আৰু সাংবাদিকৰ আগতকৈ দ্ৰুতগতিত কাম আৰম্ভ কৰা হ'ব। কালভাণ্ডাৰী এইটো কিন্তু দীৰ্ঘদিনীয়া এটা সমস্যা, কিন্তু সেই সমস্যা থেকে দাবী কৰিছে যে আপুনি বিধায়ক হোৱাৰ পিছত ভালপোৱা স্বাধীন হোৱাৰ পিছত প্ৰথম এইটো সমস্যা সমাধান হ'বলৈ গৈছে। নিশ্চয়কৈ বিধায়ক হিচাপে মোৰ দায়িত্ব গৌৰীপুৰ সমষ্টিৰ চুকে কোণে যিকোনো অঞ্চলত আমাৰ ৰাস্তা ঘাট ঠিক কৰাটো এটা মোৰ দায়িত্বৰ ভিতৰত পৰে। আৰু মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ জৰিয়তে মই সুযোগ পাইছোঁ এই ৰাস্তাটোত আমাৰ আমবাৰীৰ পৰা একদম হাতীবান্ধালৈকে 2.5 কিলোমিটাৰ ৰাস্তাটো খুব শীঘ্ৰেই, এতিয়া যদিও চিজনটো ভাল নহয়, কামটো অতি শীঘ্ৰে হৈ যাব আৰু ৰাইজৰ ব্যৱহাৰ হোৱাকৈ উপযোগী 1 বছৰৰ ভিতৰত হ'ব আৰু দীৰ্ঘদিনীয়া সমস্যাৰ এটা ওৰ পৰিব। আচ্ছা, কিমান টকাৰে এই ৰাস্তাখন নিৰ্মাণ কৰা হ'ব? এইটো ইঞ্জিনিয়াৰে জানিব। আমি 2.5 কিলোমিটাৰ ৰাস্তা ইয়াত চেংচন দিছোঁ। এইটো যিটো এজ পাৰ স্লাব গোটেই অসমতে এটা ৰেট ফিক্স কৰা আছে। এইটো এমাউণ্টটো যিটো হ'ব এইটো এমাউণ্টৰ ভিতৰতে হ'ব। আৰু এটা কথা বিধায়ক ডাঙৰীয়া, তেখেতে কিন্তু এটা দাবী কৰিছে আপোনাৰ ওচৰত যে বিধায়ক ডাঙৰীয়া যাতে সোনকালে আমাৰ ৰাস্তাখন নিৰ্মাণ কৰে, কিয়নো এই ৰাস্তাখন বৰষুণ পৰিলে যাতায়াতৰ অনুপযোগী হৈ পৰে। হয়, নিশ্চয়কৈ যিহেতু দীৰ্ঘদিন ধৰি হোৱাই নাছিলে, আমি যিহেতু আজি ইয়াত শুভক্ষণ কৰিলোঁ, কণ্ট্ৰেক্টৰৰ কাম কৰাৰ যিটো ছিজন হয়তো এতিয়া কম পাব, 1-1.5 মাহ পাব। 1-1.5 মাহ ভিতৰত হয়তো যিখিনি মেইন মূল কাম কালভাৰ্টবিলাক বনাই ল'ব আৰু যিখিনি মাটি ড্ৰেছিং কৰিব লগা আছে সেইখিনি কৰিব। মূল কামটো যেন এইটো অফ ছিজনত নহ'ব যেন পাইছোঁ, তথাপি যেতিয়া শুভক্ষণ হৈছে কামটো কমপ্লিট হ'ব। কেইটাকৈ ৰাস্তা আজি আপুনি মুকলি না, আজি 3টা মোৰ মানে মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ জৰিয়তে 3টা কাম মই আধাৰশিলা কৰোঁ। এটা আমি পোকামাৰী বজাৰ বাগমাৰা, আৰু আজি ছেকেণ্ড কাম হ'ল এইটো আমাৰ হাতীবান্ধা আমবাৰী ৰোড, আৰু 3 নম্বৰ হ'ব শ্যামচৰণকুটি পাৰ্ট 1 পাৰ্ট 2 শিলেৰপাৰ। নিউজ ডেস্ক ৰিপোৰ্ট RR নিউজ।